Bithika's ব্লগলৈ আপোনালোক আটাইকে পুনৰবাৰ স্বাগতম জনাইছো লগতে আজি বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাৰ সকলকে বহুত শুভকামনা জনাইছো মানে কি হল ৰাতিপুৱাৰ পৰা ভাবা নাছিলো ভিডিঅ'টো বনাম বুলি এই মানে ৰাতিপুৱা অকমান ভাইটিৰ লগত মোৰ অলপ কাজিয়া লাগিল সি মানে মই গাড়ী ধুব দিওঁতে ভিডিঅ' কৰোঁতে কাজিয়া লাগিল সেইকাৰণে আৰু ভাবিছো ভিডিঅ'টো নবনাম তাৰপিছত যেতিয়া দাদাৰ অফিচত অকমান কিবা স্পেচিয়েল আছে সেইকাৰণে দেখি পেলাই ভাল লাগি মই দে আৰু বাদ দিয়া আৰু বনাওঁ আৰু এটা ভিডিঅ' বনাওঁ বুলি তেনেকৈ আহিছোঁ আৰু মই আৰু মোৰ লগত এনেকুৱা আমি পাঁচজন আহিছোঁ আৰু যাই পেলাই এতিয়া কি এনেকুৱা কি স্পেচিয়েল আছে যিটো স্পেচিয়েলৰ কাৰণে মই দাদাৰ অফিচত পূজাত যাম আজি বিশ্বকৰ্মা পূজাত তো ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু চাই কেনেকুৱা বোলে মানে জনাবলৈ নাপাহৰিব আৰু এইটো হৈছে সীমা হাই এতিয়া মানে আমি বিশ্বকৰ্মা পূজা খাব যাইছোঁ মানে আৰু মই ইফালে পাৰ্কত গৈছে নমস্কাৰ দিবে লাগে আহি পালোঁ তিনিজন আহিছোঁ আৰু দুজন সিফালত গ'ল আহি পাই এতিয়া এই ডেক'ৰেশ্যন অকণমান অলপ কৰিছে ডেক'ৰেশ্যন যোৱাবাৰ আমিও কৰিছিলোঁ কিন্তু এইবাৰ আহিব টাইমে নাপালোঁ আৰু হাও চেণ্ডেলৰ লাইন চাপ Cina, habilu, deh ha.
সাবস্ক্ৰাইব কৰি দিব লগতে তাত থকা বেল আইকনটো ক্লিক কৰি দিব ক'বা কিবা আৰু আমার নতুন চ্যানেলের লিংকটা দিয়ে দিবা দিয়াতে একেলগে ডেসক্রিপশনত